যান-বাহন আৰক্ষীৰ ৰূপত এজন সাধাৰণ লোক যান-জঁট নিয়ন্ত্ৰণত ব্যস্ত এগৰাকী লোক কোনো চৰকাৰী কৰ্মচাৰী নহয়। এই দৃশ্যলৈ মন কৰক যেন নিজৰ চৰকাৰী দায়িত্বহে পালন কৰিছে লোকজনে। এই দৃশ্য দৰঙৰ খাৰুপেটীয়াৰ টাঙনি চাৰিআলিৰ। লোকজনৰ নাম আব্দুল ছাইদ। যান-বাহন আৰক্ষীৰ কাম কৰি ভাল পোৱা লোকজনক আপুনিও হয়তো ৰাজপথত প্ৰত্যক্ষ কৰিছে। খাৰুপেটীয়াৰ বালুগাঁও, খাৰুপেটীয়া, ধুলা আৰু টাঙনি চাৰিআলিত প্ৰায়ে দেখা যায় এইজন লোকক। বিনা পইচাত এইদৰে যান-বাহন আৰক্ষীৰ দায়িত্ব পালন কৰে লোকজনে। পুলিচ নহ'লে কিয় পুলিচতকৈ মই মানে তাৰমানে আমি যিবিলাক ধুলাৰ থানা পুলিচ, খাৰুপেটীয়া থানা পুলিচ, আপোনাৰ দলগাঁও থানা পুলিচ, এইবিলাক আমি ইহঁতৰ লগত মই মিলি কিনে মই এটা পাব্লিক তাৰমানে পুলিচ হয় না, মই এটা পাব্লিক। আপুনি ট্ৰেফিক পুলিচৰ কাম কৰি আছে, কিবা পইচা পায়নে নাই? কোনোবাই পইচা দিয়ে? কিবা পইচা পাতি ইমান ডাঙৰ কথা নহয় বুজিছে। এতিয়া মই হেৰি মানে পাব্লিক মই হেল্পাৰ কৰি আছোঁ, এতিয়াই ডাঙৰ কথা, পইচাটো ডাঙৰ কথা নহয় না। আজি পইচা মই 10,000 পালোঁ, 5,000 পালোঁ, এই খাই কিনে ওলাইছোঁ, এইটো কি হ'ল? এতিয়া মানে কথা নহয় না। এতিয়া মই হেৰি মানুহে সেৱা কৰি আছোঁ। ডেইলি এনেকুৱা কৰে? মই বালুগাঁও মাৰোঁ, খাৰুপেটীয়া মাৰোঁ, কেতিয়াবা ধুলাটো মাৰোঁ, আমি টাঙনি চাইডটো মাৰি থাকোঁ, মাৰি আছোঁ আমি। থানাৰ পুলিচে গম পায়? চবে জানে মই ধুলা থানা বা মঙ্গলদৈ থানা, আপোনাৰ খাৰুপেটীয়া থানা, দলগাঁও থানা। আপোনাৰ নাম? মোৰ নাম আব্দুল ছাইদ। ঘৰ বালাবাৰী এইখিনিতে, বালাবাৰী স্কুলখন আছে তাত মই লগত। ঠিক আছে, থেংক ইউ। নিউজ ডেস্ক, প্ৰাইড নিউজ 24। প্ৰাইড নিউজ 24, সত্যৰ দিশত এখোজ।